হেল্ল' নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আমাৰ স্বাগতম জনালোঁ। এতিয়া আপোনালোকক দেখাইছোঁ এখন ধুনীয়া লোকেল মুৰ্গী ফাৰ্ম। দেখিছে, ইয়াত আপোনালোকৰ 300 পোৱালি আছে। এটা মোৰ লগৰ এজনে ফাৰ্ম এখন, তেওঁ যোৰহাটৰ নিমাতী অঞ্চলৰে, যিহেতু তেওঁ আগতো কৰি আছে বিজনেছটো। প্ৰায় এবছৰমানৰ পৰা কামখিনি কৰি আছে। তেওঁ 300 কিটছ আছে ইয়াত টোটেল। তেওঁ কৈছে আমাক 40 টকাকৈ পাৰ পিচ। বৰ্তমান এইখিনি এমাহ হৈ গৈছে পোৱালিখিনি। দেখিছে এইবিলাক কি সুন্দৰকৈ সজাইছে বস্তু। যিহেতু 1 কেজি হ'বলৈ আমাৰ প্ৰায় 3 মাহ লাগে। তেওঁ দানা খুৱাই আছে বৰ্তমান। তেওঁ গোটেই কমপ্লিট তেওঁ দানাৰ ওপৰত নিৰ্ভৰশীল। বেলেগ লোকেল দানা তেওঁ নোখোৱাই ইমান। আপোনাৰ 300 মুৰ্গীত টোটেল তেওঁ কৈছে আমাক 5 বেগ দানা লাগে। টোটেল 3 মাহত 15 বেগমান দানা লাগিব। দানা খৰচটো ঠাই বিশেষে বেলেগ বেলেগ হ'ব। দানা খৰচ উলিয়াই ল'ব আপোনালোকে। যিহেতু বৰ্তমান চিটুৱেশ্যনৰ সময়ত অসমীয়া যুৱকসকলে যিখিনি কাম কৰিছে বহুত ভাল হৈছে। যিহেতু এটা অৰ্থনৈতিক এটা হ'ব লক্ষণ। ঠিক আছে, দেখাইছোঁ।